वेलकम और वेलकम बैक टू माई चैनल। सो फाइनेली ब्लॉगिंग स्टार्ट करिलो। घৰৰ পৰা কালি পালোহি ৰাতি। বহুত মন চনো ভাল লাগি থকা নাছিল আৰু আহি ৰুমৰ যেটো অৱস্থা দেখিলো মোৰটো মনটো আৰু বেয়া হৈ গ'ল কাৰণ কেনেকৈ এইবোৰ চাফা কৰোঁ কি কৰোঁ এইটো কথা ভাবিয়ে মানে মোৰ মাথাটো বেয়াই হৈ গ'ল। তাৰপাছত আহি গোটেইখিনি চাফা তাফা কৰিলোঁ কৰি আকৌ আজি ৰাতিপুৱা এক্সাম আছিলে 11টা বজালৈকে এক্সাম দিলোঁ। তাৰপাছত কাপোৰ ধুলোঁ কিবা কিবি চাফা কৰিলোঁ ঘৰ চৰ অলপমান ৰুম চুম ঠিক ঠাক কৰিলোঁ। সো ফাইনেলি এতিয়া ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ। বাকী আপোনালোকৰ কি খবৰ সকলোৰে? মনটো বহুতেই বেয়া লাগিছে ইয়াত অকলে অকলে আৰু আমাৰ বিল্ডিঙত ইমান মানুহো নাই 2-এজন মানুহে আছে। সো ঘৰলৈ খুবেই মনত পৰি আছে। সো মই ভাবিছোঁ এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু এতিয়া বাজিছে 3টা আৰু মই লাঞ্চ কৰি আহিলোঁ খানা চানা বনালোঁ। আৰু মই যে কি জানে মই মায়ে ঘৰৰ পৰা অলপমান আচাৰ দি পঠিয়াইছিলে আৰু তাকে মানে মই বেলেগ একো বনাবলৈ ইমানেই গৰম মানে বহুতেই গৰম ন ইয়াতে। সো ব্ৰেকফাষ্টত আজি মই খালোঁ এইটো কি বুলি কয় কৰ্ণফ্লেক্স খালোঁ আৰু এতিয়া 2:45 মানত মই লাঞ্চ কৰিছোঁ জানে। বহুত দেৰি হৈছে মানে কাৰণ ইমানেই কাম কৰি আছোঁ এতিয়াও ঠিক হোৱা নাই দেখিছেনে। এলাৰ্জি প্ৰব্লেম মোৰ মাথা বিষাই গৈছে কাম কৰি কৰি আৰু বহুত দিনৰ মূৰত অহা যে একদমেই লেতেৰা হৈ আছে। সেইকাৰণে মই সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে আপোনালোকে মূৰ ঘূৰাই পৰি যাব মানে ইমানেই লেতেৰা হৈ আছে। সো অলপ ঠিক ঠাক কৰিলোঁ আৰু এতিয়া কি কৰোঁ নাজানো। অলপ প্লেন আছে মোৰ বেষ্ট ফ্ৰেণ্ডক লগ কৰিব যোৱাৰো প্লেন আছে। সো কি হয় চাই থাকোঁচোন। দিনটো নহয় আধা দিনটো গ'লেই অলপ টাইম আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মোৰ। সব অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। মই আছোঁ এতিয়া বেলকনিত আৰু এইখিনিৰ পৰা খুব ধুনীয়া ভিউ আছে চাব দেই। ভিউ মানে কি ৰেল ষ্টেচনটো পূৰা দেখি থাকে আৰু গান্ধী মণ্ডপটো দেখে তাকা উৰি আছে দেখিছেনে। সেইটোৱে হৈছে গান্ধী মণ্ডপ। কি ধুনীয়াকৈ ৰুমৰ পৰা দেখা পায় আৰু এইখিনি ইমানেই ঠাণ্ডা খুব ভাল লাগে এইখিনিত বহি আৰু আকাশখন আজি ইমান ফৰকাল। কাপোৰ মেলি থৈছোঁ গোটেই আৰু আজি বেলকনিটো চাফা কৰিলোঁ কাৰণ বহুত ধূলি হৈ আছিলে বৰষুণ ৰ'দ পৰি গোটেই ধূলি পকাবোৰ কিবা লেতেৰা হৈ আছিলে সেইবোৰো চাফা কৰিলোঁ আৰু কাপোৰ অলপহে ধুইছোঁ দেই। বাকী মানে কালি আহি ৰাতিয়ে বেডশ্বীট চেডশ্বীট গোটেইখিনি ধুই দিলোঁ কাৰণ নহ'লে শুব নোৱাৰি। সেইবোৰতো গোটেই ৰাতি শুকাই গ'ল। বাকীখিনি এতিয়া মই ধুইছিলোঁ। এইবোৰ দেখিছেনে বেডশ্বীট এখন এতিয়া এইবোৰ ধুলোঁ। এইবোৰ ধুই পেলাই মেলি থৈছোঁ কিবা কিবি এইবোৰে জাষ্ট আঁঠুৱা য'ত যি আছে চব মানে উলিয়াই দিছোঁ আৰু এইবোৰ পানী পৰি আছে মানে এইবোৰ ধুলোঁ যে পানী পৰি আছে। বাকী এইখিনি মই গোটেইখিনি চাফা কৰি থৈছোঁ। চ' এয়াই আৰু অলপ মোৰ কিবা কিবি সৰু সুৰা কাম আছে সেইখিনি মই ঠিক ঠাক কৰোঁ। তাৰপিছত মই আপোনালোকক লগ পাম। চব ভিডিঅ'টো চাই গাইছ আই এম ৰেডি টু মিট মাই বেষ্টি। মই ভালকৈ ড্ৰেছ আপ আৰু মই আজি ঘৰৰ পৰা যিখিনি কাপোৰ আনিছোঁ সেইখিনিয়ে পিন্ধিব লগা হৈছে কাৰণ ৱাৰ্ড্ৰবৰ যিখিনি নতুন কাপোৰ সেইখিনি মই নোধোৱাকৈ পিন্ধিব নোৱাৰোঁ এলাৰ্জি হ'ব। চ' মই বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰক হা। মই আজি ফ্ৰক পিন্ধিছোঁ লগত এয়া জোতা। চ' মোৰ আজি আউটফিট এইটো অলপমান বজাৰ কৰিব লগা আছে। চ' ব'লক মোৰ লগত যাওঁ। মোৰ অলপমান সৰু সুৰা বজাৰ কৰিব লগা আছিলে সেইকাৰণে মই বিশাললৈকে গ'লোঁ যিহেতু বিশাল মোৰ একেবাৰে ওচৰত। মই আছোঁ প্ৰতীক্ষাৰ PGৰ তলত কিন্তু তাইলে কিবা এটা নিব লাগিব সেইকাৰণে তাইৰ ফ্ৰণ্টতে আছে অডিচি। মই তাত আহিছোঁ। মই এতিয়া বানানা চিপছ বিচাৰিব লাগিব। এইটো হয় নাই বিকজ তাই ডায়েটত আছে যিটো নিবতো নোৱাৰোঁ। চ' কিনো ফাইনেলি পালোহি তাইৰ PG। মই কেমেৰা আগধৰি ডায়েট কক আৰু বানানা চিপছ আনিছোঁ বেয়া গৰমে। চেনিটাইজাৰ মই ধৰিছোঁ দে। ৰাখি দিওঁ। ফাইনেলি ফাৰ্ষ্ট মাহৰ
পিছত আমি লগ পালো আৰু ইমান চাফা ৱাও মই তাই ৰুম টৰ দি দিছো এবাৰ চাওঁ এইটো তাইৰ ৱাৰ্ড্ৰব ইয়াতে যিমান আছে কাপোৰ ৰাখে এইফালে ৱাৰ্ড্ৰবটো নেদেখাই কাপোৰ দলিয়াই যায় তাই চ' ইমান দিনৰ মূৰত লগ পালো ইমান দিনৰ মূৰত অ' মাই গড কালি বহুত বেয়া লাগি আছিলে ফাৰ্ষ্ট আহোঁতে মনটো তাৰপিছত বহুত ভাল লাগিল কিন্তু বহুত গৰম এইবোৰ মুগা যে নেকি এইটো মোৰ ফ্ৰেণ্ডৰ ঘৰ এইটো মোৰ ফ্ৰেণ্ডৰ ঘৰ কি নাম আছিল তোৰ ফ্ৰেণ্ডটোৰ ঋষিকেশ হাজৰিকা হাই ঋষিকেশ মাৰি যাব চ' মই অলপ কথা চথা পাতো তাৰপিছত আপোনালোকক লগ পাম প্ৰাইভেট কথা আছে আমাৰ একদম প্ৰাইভেট কথা আছে কেমেৰাত দেখাব নোৱাৰি চ' বাই বাই পিছত লগ পাম আমাৰ অহা বহুত দেৰি হ'ল কথা বতৰাটো বেলেগ নাই কাৰণ ফোনত পাতিয়ে থাকোঁ এতিয়া আমি ডায়েট ফুডৰ কাৰণে ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ কিন্তু পোৱা নাই এতিয়া এখনো ডায়েট ফুডৰ ৰেষ্টুৰেণ্ট এতিয়া মানে আমাৰ লগ পালে অকল খোৱাৰ কথাহে হয় মানে বেলেগটো পাতিয়ে থাকোঁ ডেইলি বেলেগ কথাটো নাই এতিয়া মানে আমি ক'ত যাম ন খাবই লাগিব কিবা এটা তো লিপষ্টিক লগাই লওঁ লিপষ্টিক একেবাৰে নাই পাৰিম দেখোন আচ্ছা আমাৰ ফাইনেলি ডিচাইড হ'ল ক'ত যাম ফ'ৰ ছিজনছত যাম বহুত দিন যোৱা নাই তো তাত বিৰিয়ানীও পায় কিন্তু তই নিজৰ মাইণ্ডটো ভালকে ৰাখিবি আমি বিৰিয়ানী নাখাওঁ আমি ডায়েট ফুড খাওঁ তো তাত লগ পাম ব'লক ডাব নাখাওঁ এতিয়া ডাব খোৱা টাইম নহয় ডাব খাব নোৱাৰো এতিয়া এতিয়া ভোক লাগিছে এতিয়া স্নেক টাইম কেনেকুৱা লাগিছে তোৰ ইমান দিনৰ মূৰত এই বহুত বহুত ভাল লাগিছে খালি মোৰ ভইচটোহে শুনিছে নাই ব্লগটোত মই সেইটো নাজানো কাৰণ মাইক লগা নাই মানে ইয়াত আৰু ভিৰ ভাৰ আৰম্ভ হৈ ৰাতিপুৱা যিটোহে মানুহৰ ভিৰ মানে তো আমি গৈ লওঁ খোজকাঢ়ি নে কি কথা তাৰপিছত লগ পাম তাৰপিছত লগ পাম এতিয়া যেনি তেনি য'তে ত'তে ইনষ্টাগ্ৰামত চালু হৈ যায় ইনষ্টাগ্ৰামত ফ'ল' কৰিব প্ৰতীক্ষা চান্দিল নহয় প্ৰতীক্ষা শৰ্মা চবেই ফ'ল' কৰি ল'ব আৰু মোক কিন্তু ফ'ল' কৰিব নাপাহৰিব তাইক কৰিবলৈ মোক নকৰিলে কথাটো বেয়া হ'ব ন কি দিলি চাওঁ এইটো আমাৰ মেনিউ কিন্তু কি খাম এতিয়ালৈকে আমি ডিচাইডে কৰিব পৰা নাই এইডালেই দেখিছোঁ ফাৰ্ষ্ট চিকেন বিৰিয়ানী বিৰিয়ানী নাখাবি নাই বিৰিয়ানী লেমন চিকেন হাফ চিকেন উইথ মাছৰুম হাফ আৰু জিঞ্জাৰ হেল্ল' গাইজ আজি মোৰ লগত আছে বিজে প্ৰতীক্ষা শৰ্মা আৰু মই এতিয়া সুধিছোঁ আপোনাৰ অনুভৱ কেনেকুৱা মোক ইমান দিনৰ মূৰত লগ পাই আপোনাৰ অনুভৱ কেনেকুৱা কওকচোন অলপমান বহুত ভাল লাগিছে একেবাৰে সুন্দৰ অভিজ্ঞতা আৰু আজিৰ মানে শাম কি হাছিন বাতে আমি কৰি আছোঁ हमारा ठग लाइफ है इसलिए हम दोनों ही डेट मारने के लिए आए বহুত দিনৰ মূৰত ঘৰৰ পৰা ওলাইছোঁ ইমান সন্ধিয়াকৈ ভালকৈ बहुत ভাল লাগিছে সঁচাকৈ এইফালে ষ্টৰি বনি আছে वाओ
পালোঁ ইমান বগা দেখাইছে চা না লাইটটো ৰুমত এনেকুৱা এটা লাইট লগালে ভাল লাগে এনেকুৱা হয় নাই বাৰু যে হেৰিবোৰক মই ব্লগ কৰি আছোঁ নহয় যেতিয়া শ্ব'ৰুমবিলাকত যাওঁ মানে হেৰি ট্ৰায়েল ৰুমবিলাকত সোমালে খুব ধুনীয়া লাগে ড্ৰেছবিলাক কাৰণ আমি সোনকালে শ্ব'ৰুমৰ ব্লগ মানে শ্ব'ৰুমত সোমালে ন কালাৰটো খুব ধুনীয়া লাগে মানে ড্ৰেছটো ঘৰত আহি যেতিয়া গ্লাছত চাওঁ কালাৰটোৱে বেলেগ হৈ যায় শ্ব'ৰুমৰ আইনাবোৰত ক্ষীণ দেখায় সেইটোৱে ঘৰত আহি এনেকুৱা হৈ যাওঁ আমি আজি খালোঁ বেছি নাই খোৱা খুব কমেই খালোঁ আমি যিহেতু ডাইটত আছোঁ গতিকে কমকৈ খোৱাটো দৰকাৰ কিন্তু বহুত দিনৰ পৰা ৰেষ্টুৰেণ্ট ফুড খালোঁ বহুত টেষ্টি লাগিল ভাল লাগিল পেটটো ভৰি গ'ল সঁচাকৈ বহুত দিনৰ মূৰত আৰু আমি বহুত দিনৰ মূৰত লগ পালোঁ পিছে এতিয়া যাব তাই কিন্তু লগ পাম আৰু মানে এতিয়া লগ পায়ে থাকিম আৰু ডেইলি এতিয়া মোৰ ব্লগত ৰেগুলাৰ মানে দেখিয়ে থাকিম তাইৰ ভণ্টি আছিল আগতে এতিয়া মই মানে খালী কম্পেনী লাগে আৰু খালী ঠাইটো ফুৰাব লাগে ন সেইকাৰণে একচুৱেলি বাই বাই এটা দিছিলোঁ কিন্তু আমাৰ এটা খুব ভাল ফ্ৰেণ্ড আছে সিহঁতৰ অ'নাৰ মানে কুণাল তাৰ ৰেষ্টুৰেণ্টত খাবলৈ মানে আধা ৰাস্তা মানে আৰু এখনত জানো এখনত খুব ভালকৈ প্ৰিকশ্যন আছে কাৰণ সি আমাৰ বহুত ভালেই ফ্ৰেণ্ড হয় আমি জানো মানে চ' তাক দেখি আমি পজ হৈ গ'লোঁ মানে বাটত সেইকাৰণে সোমাই গ'লোঁ চ' আৰু ইয়াতে খুব মানে টেষ্টি চাহ পায় মছলা চাই বহুত টেষ্টি হয় চ' গাইজ মই কৈছিলোঁ চব থাক ইয়াতে হেং আউট আপোনালোকে যিখিনি গুৱাহাটীৰ আছে গম পায়েই আৰু ইয়াৰ অ'নাৰক মই দেখাই দিছোঁ কুণাল বহুত ভাল ফ্ৰেণ্ড হয় হাই কৰি দিয়া ত' ইয়াতে বহুত প্ৰিকশ্যন লৈ এইটোতো মোৰ ব্লগত উঠিয়ে থাকে ত' ইয়াতে আপোনালোক আহিব ইয়াতে মছলা আছে খুবেই টেষ্টি হয় আৰু খুব চবখিনি প্ৰিকশ্যন লৈয়ে বনাইছে ন চ' বহুতেই টেষ্টি হয় আৰু আহি পেলাই মোক কমেণ্ট কৰি জনাব মাস্ক মেণ্ডেটৰী আৰু যদি খাব মন যায় আৰু মছালা চাই আৰু ডাইট ফুডো পায় চেণ্ডউইচ অ'টছ পায় চব পায় অ'টছো পায় মেনু আৰু গ্ৰীণ টি পায় ডাইট মানে হৈছে হেং আউট ৰেষ্টুৰেণ্টখন এইখন এখন ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট আৰু উজান বজাৰত আছে আৰু ইয়াৰ দামখিনি খুবেই এফৰ্ডেবল হয় আৰু মেইন কথা এইটো যে খুবেই হাইজিন হয় আৰু বহুত প্ৰিকশ্যন লৈ এওঁলোকে বনাইছে দেখিছে বহুত মানুহ ভিৰ নাই আৰু খুব কম দামত আপোনালোকে হেল্ডি খানা খাব পাৰিব ভেজ আছে নন ভেজ নাই ইয়াতে আৰু খুবেই বেছি টেষ্টি আপোনালোকে ডায়েট ফুডৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইয়াত খাব পাৰিব যেনেকৈ অ'টছ বা বেলেগ চেণ্ডউইচ গোটেইখিনি খাব পাৰিব চ' প্লিজ এবাৰ ইয়াত আহিব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল আমাৰ ডেটিং কমপ্লিট আৰু এটা টাইম হৈছে 8:20 মোৰ কালি এক্সামো আছে কেমেষ্ট্ৰি এক্সাম আছে তাই মোৰ লগত ডেট মাৰি ফুৰিছে এতিয়া মই যাওঁ তাইক পিজিত থ'বলৈ তাৰপিছত মই যাম শিলপুখুৰী আৰু এই ব্লগটো চোৱাৰ পাছত মই শুনিম গালি মানে এটা কথা মায়ে ফোন কৰিব অলৰেডি দুবাৰ ফোন কৰিছে এটা কথা কওঁ আমি যে ৰেষ্টুৰেণ্টবিলাকত খাব গৈছোঁ আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকে কিন্তু ৰেষ্টুৰেণ্টত নাযাব আৰু মাস্কো ইউজে কৰিব মই এতিয়া খুলি লৈছোঁ মোক চাউণ্ডটো নাহে বাট আপোনালোকে যদি ৰেষ্টুৰেণ্টত যায় দেন কেতিয়াও মানে যদি চিনি নাপায় আৰু গম নাপায় কেনেকুৱা প্ৰিকশ্যন আছে নাযাব আমি যিকেইখন গৈছোঁ আমাৰ ভাল ফ্ৰেণ্ড হয় সিহঁত চ' আমি গম পাওঁ যে তাত বহুত প্ৰিকশ্যন লোৱা আছে আৰু দেখিলে মই দেখালোঁ চাৰাউণ্ডিংটো মানুহ নায়েই তাত ইমান চ' আমি গৈছোঁ আপোনালোকক সেইটো কথা কৈ দিলোঁ আপোনালোক কিন্তু নাযাব চ' এতিয়া আমি পাই গ'লোহি অ'কে এতিয়া যায় প্ৰতীক্ষা কিবা কিনিবলৈ প্ৰতীক্ষাৰ পিজিৰ তল গতিকে মই এতিয়া থওঁ বাই বাই আকৌ লগ পাম এক্সাম ভালকৈ দিবি কাইলৈ থেংক ইউ আৰু আপোনালোকেও প্লিজ উইচ মি লাক মই যাতে এক্সাম ভালকৈ লিখিব পাৰোঁ পেপাৰখন ভালকৈ ছাবমিট কৰিব আমাৰ আজি ফাৰ্ষ্ট এক্সাম গ'ল আৰু ভাল হৈছে ভাল হৈছে চ' বাই বাই চবকে বাই বাই কওঁ এতিয়া বাই বাই সোনকালে লগ পাম আপোনালোককো সোনকালে লগ পাম চ' মই এতিয়া যাওঁ তাৰপিছত লগ পাম
ফাইনেলি ৰুম পালোহি আৰু প্ৰথমতে এটা কথা কৈ লওঁ যে আপোনালোকে কেতিয়াও ৰেষ্টুৰেণ্টত বা যিকোনো এইবিলাকত নাযাব পৰাপক্ষত এতিয়া বাট মোৰ যাব লগা হ'ল কাৰণ মোৰ এটা কথা যে আৰু যিখন ইখনত গৈছিলোঁ সেইখন মোৰ বহুত ভাল ফ্ৰেণ্ড হয় আৰু সিহঁতে খুব ভালদৰে প্ৰিকশ্যন লৈছে আমাৰ বহুতেই বেছি ভাল ফ্ৰেণ্ড চ' আমি গম পাওঁ সেইকাৰণে সেইখনত গৈছিলোঁ আপোনালোকে যদি কোনোবা এখনৰ কথা কোনোবা আপোনালোকৰ ফেমিলিৰ হয় বা তেনেকুৱা ৰেষ্টুৰেণ্ট হয় তেতিয়া আপোনালোকে যাব পাৰে কোনো কথা নাই বাট তেনেকুৱা বেলেগ ঠাইলৈ আপোনালোকে নাযাব মই সেইটো কথা কৈ ল'লোঁ আৰু মই এটা ৰুম পালোহি আৰু মই অলপ গ্ৰ'চাৰী শ্বপিং কৰিলোঁ আজি এইখিনি কি কিনো কৰিলোঁ অলপ দেখাই দিছোঁ আপোনালোকক ফাৰ্ষ্টে আনিছোঁ এইকেইখন ড'ৰমেট খুব ছফ্ট বেলেগ নহয় বিচনাৰ তলত ৰাখিবলৈ মানে বিচনাখনত শোৱাৰ আগত তলত হেৰি কৰিবলৈ আৰু বহুতেই কম দাম কিমান জানেনে মাত্ৰ 20 টকা চিৰিয়াছলি 20 টকা এই দুখনত 20 টকাই হয় কাৰণ মই হেৰিৰ পৰা আনিছোঁ বিশালৰ পৰা আনিছোঁ এই দুখন আৰু ভালেই হয় কোৱালিটিটো বেয়া নহয় কিন্তু ভাল হয় চ' খুব সস্তাত পালোঁ এই দুখন তাৰপিছতে এইটো ডিছপ'জেল মাস্কটো এইটো দৰকাৰ হৈ থাকে সেইকাৰণে এইটো আনিলোঁ তাৰপাছত এইখন ডাষ্ট পেলাবলৈ আনিছোঁ মানে আগৰখন আছিলে কিন্তু কালি মই বস্তু জাবৰ পেলাওঁতে সেইখনো ভুলতে পেলাই দি দিলোঁ সেইকাৰণে এখন আনিলোঁ তাৰপাছত বাচন মাজিবলৈ এয়া এই ব্ৰাছকেইটা আনিছোঁ তাৰপিছত আৰু মোৰ ৰুমতো যিহেতু ফ্ৰিজ নাই বিকজ মই ৰেণ্টত থাকোঁ মইনো কি ফ্ৰিজ ইয়াত ফাৰ্নিচাৰ আনি এইবোৰ বস্তু আনিম গতিকে মই ফ্ৰিজৰ পানী বটল লৈ আহিছোঁ ইমানেই গৰম পৰিছে ন বহুত বেছি গৰম পৰিছে সেইকাৰণে তাৰপিছত আজি ডিনাৰ কৰিবৰ কাৰণে এইটো আনিছোঁ মছলা ওটছ এই পেকেটটো লৈ আহিছোঁ তাৰপিছত এটা টি চাৰ্ট এইটো খুব লুজ টি চাৰ্ট গৰমত পিন্ধিবৰ কাৰণে অনলি 100 ৰুপিজ এইটো আনিছোঁ জেন্সৰ টি চাৰ্ট হয় বাট মই এইবোৰ ইমান লুজবোৰ পিন্ধি ভাল পাওঁ চ' এইটো আনিছোঁ তাৰপিছত নিমখৰ পেকেট আনিছোঁ হাই মোৰ কপাল কি আনিব লগা হৈছে মই এতিয়া খানা বনাবলৈ যে ইমানেই এলাহ লাগে তাৰপিছতে আনিলোঁ এইটো অফাৰত পালোঁ 65 ৰুপিজত মেকআপ ৰিমুভাৰ এটা পেকেট আৰু এটা ফেচ ৱাছ চ' আজি মই এইকেইটা বস্তু আনিলোঁ আৰু মই এটা ষ্টেণ্ড বিচাৰি গৈছিলোঁ এইখিনি জোতা চেণ্টাৰ ৰাখিবৰ কাৰণে কিন্তু মই সেইখিনি নাপালোঁ চ' আৰু আজি দেৰি হ'ল আৰু তাইকো লগ কৰিব লগা আছিলে সেইকাৰণে চ' মই এতিয়া আকৌ মুখ হাত ধুই গা চা ধুই ফ্ৰেছ হৈ আহোঁ তাৰপাছত মই আপোনালোকক লগ পাম ভিডিঅ'টো চাই থাকিব হে গাইজ মই বেলকনিত আছোঁ এতিয়া ইয়াতে লাইট নাই কিন্তু বৰষুণ দি আছে পুৰা বৰষুণ সেইকাৰণে আছোঁ আৰু মই এইটো পিন্ধিলোঁ যিটো আজি মই কিনিছিলোঁ দেখিব জানো এনেকৈ এইটো হয় এইটো লুজ হয় ড্ৰেছটো কিন্তু খুব ভাল লাগে ডাবল এক্সেল সাইজৰ হয় কিন্তু ষ্টিল ভাল লাগে পিন্ধি বিকজ কমফৰ্টেবল হয় চ' মই গা চা ধুই পুৰা ফ্ৰেছ হৈ আহিলোঁ চ' গাইজ আজিৰ দিনটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মোৰ আজি ডিনাৰ হৈছে এইটো হৈছে ডিটক্স ৱাটাৰ য'ত আছে টুকমা নেমু পানী তাৰপৰা নেমু আৰু টুকমাহে আছে বিকজ পদিনা এইখিনি ইয়াতনো মই বিচাৰি নাপাওঁ আৰু মই মানে বজাৰো যোৱা নাই ত' আৰু আজি মই দিনত নহয় মানে ইভিনিং টাইমত বহুত বেছি কিবা কিবি খাই ল'লোঁ চ' মোৰ পেটত ভোক নাই চ' মই অনলি ডিটক্স ৱাটাৰটো খাই শুই যাম চ' আজিৰ দিনটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আই হোপ আপোনালোকে চাই ভাল পালে আৰু যদি ভাল পালে দেন প্লিজ সদায় কৰাৰ দৰে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব পাৰোঁ বুলি ভাবিলে শ্বেয়াৰো কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিন্তু যদি আপোনালোকে আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে তেনে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু যদি নাই কৰা দেন প্লিজ কৰি লওক আৰু যদি মোৰ লগত অলপমান কানেক্টেড হ'ব বিচাৰে দেন মোক ফ'ল' কৰিব মোৰ ইনষ্টাগ্ৰাম ID 2starprincess আৰু আজিৰ কাৰণে ইমানেই নেক্সট ব্লগৰ লগত অতি সোনকালে লগ পাম তেতিয়ালৈকে ষ্টে চেফ ষ্টে হোম বাই বাই